মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ অকণমান সুবিধাটো মিলি গ'ল সেইকাৰণে ভাবিলোঁ তিলিকিজনীকো আমি দৰ্শন কৰাই আনো ফাৰ্ষ্ট টাইম আজি মামনি বা আৰু ময়ো মন্দিৰটো খোলাৰ পিছত যোৱা নাই প্ৰথমবাৰে বুলি ক'ব লাগিব এবাৰ বনাই থাকোঁতেহে গৈছিলোঁ হেল্ল' কৈ দিয়া হেল্ল' আয়া ঠিক আছে বাৰু এচি চুই আছে তাই যোৱাকালি বন্ধ কৰি দিছে পুতুককে চুই পেলাই তাই নাজানো নহয় গৰম লাগিছে পিছত আইতা ক'ত আইতা আইতা লাগে ক'লে যে আইতা লাগে আহা মই ল'ম আহা বহি থাকা গোসানী বহি থাকা কিয় থিয় হৈ আছা বহা সেইটো চাগে বহুতে আহিছে মহামৃত্যুঞ্জয় মন্দিৰ আমিও একদম নবনুৱাৰ পৰা আহিছোঁ আৰু সেইবাৰ ভণ্টিৰ লগতে আহিছিলোঁ ভিডিঅ' এটা বনাইছিলোঁ কিন্তু আজি হয়তো ভিতৰত যাব সেইকাৰণে তাইৰ কাৰণে আকৌ আহা বন্ধ কৰিলে দিব লাগিব কাৰণ ভিৰ হ'লে এয়া সোমাইছোঁ আৰু মন্দিৰৰ ফালে এতিয়া ৰাস্তা বহুতকেইটা আছিল তাৰ মাজতে আমি একেবাৰে পুৰণা যিটো ৰাস্তা আছিল সেইটোদি গৈ আছোঁ এখন গাঁৱৰ নাম কি বাৰু কোনোবাই জানে নেকি হা মামনি বা গাঁওখনৰ নাম কি বহমপুৰ নেকি সমষ্টিটো ধূলিৰ ছিজন দেই বহুত ধূলি বহুত ফূৰ্তি লাগিছে বহুত ফূৰ্তি মামনি বাই হেল্ল কৈ দিয়া পাইছোহি আৰু আপোনালোকক দেখুৱাই যাওঁ অৱশ্যে আজি দেওবাৰ বহুত মানুহ আহিব কিজানি চাই থাকিব আৰু এয়া আমি আহি পাই গ'লোহি মহামৃত্যুঞ্জয় মন্দিৰ বহুত আশা আছিল বহুত দিনৰ পৰা ভাবি আছিলোঁ মন্দিৰটো খোলাৰ পৰা এপাক যাম বুলি আৰু এনেকৈ এদিন সুবিধা মিলি গ'ল মাহঁতৰ লগতে ময়ো গ'লোঁ নগাঁৱলৈ আৰু এটা ৰাতিৰ কাৰণে গৈছিলোঁ তাৰপিছত আহাৰ আগে আগে আমি মন্দিৰলৈ গ'লোঁ মাহঁত নগ'ল সেইকাৰণে আমি টিকলিজনীকে লৈ আহিছোঁ ভাবিছোঁ তাইও এবাৰ দৰ্শন কৰক যিহেতু তাইৰ প্ৰথমবাৰে ইয়ালৈ অহা আৰু তাই বহুত ফূৰ্তি কৰিছে মাককো বিচৰা নাই আৰু আমাৰ মাকো বিচৰা নাই মানে আইতাকৰ লগত যিহেতু তাই বেছিকৈ মানে খেলি থাকে বা লাগি থাকে কাকো বিচৰা নাই মাজে মাজে আইতা কৈ আছে আৰু কিন্তু আমি আহি পাই গ'লোহি এয়া চাওক বহুত মানুহ দেওবাৰ যিহেতু আহি পাই গ'লোঁ এতিয়া ব'ল ধূপ চুপ কিনি লওঁ গোসানী হাই কৈ দিয়া হেল্ল' নমো চাইছোঁ দেই চ' এতিয়া গৈ আছোঁ ধূপ চাকি কিনিবলৈ সঁচাকৈ মন্দিৰটোৰ পৰিৱেশটো খুবেই ভাল লাগিল এয়া কেইদিনমান আগৰ হয় দেই ভিডিঅ'টো মই আপোনালোকক দিমকৈ দিবহে পৰা নাছিলোঁ যিসকলে যোৱা নাই তেওঁলোকে চাই লওক খুবেই সুন্দৰ পৰিৱেশ আৰু ধূপ চাকি গোটেইখিনি আপোনালোকে তাত পাব পূজাৰ বস্তু খালি সেইবিলাক আপোনালোকে বাহিৰতে জ্বলাব লাগে ভিতৰলৈ নিব নিদিয়ে আৰু তাৰপিছত প্ৰসাদ নিলেও প্ৰসাদ দিয়া এটা কাউণ্টাৰ থাকে আৰু বাহিৰত আপোনালোকক ওলাই আহোঁতে প্ৰসাদ পিছত দিয়া হ'ব আমাৰ পেহীৰ ঘৰো সেইখন গাঁৱৰ ওচৰতে কিন্তু সিদিনাখন বৰ দৌৰা-দৌৰি হোৱা দেখি পেহীক লৈ যোৱা নগ'ল আৰু ভাল লাগিছে মানুহবিলাকে ইমান উৎসাহেৰে বহুত দূৰ দূৰণিৰ পৰা আহিছে মন্দিৰটো দৰ্শন কৰিবলৈ আৰু এনেকুৱা এখন গাঁও যিখনৰ নাম এতিয়ালৈকে মানুহে ভালকৈ হয়তো জনা নাছিল এতিয়া এই মন্দিৰটোৰ কাৰণে সমগ্ৰ বিশ্বতে হয়তো জানিবলৈ পাৰিছে আৰু সঁচাকৈ বিৰাট ভাল লাগে তালৈ গৈ যিসকলে যোৱা নাই এবাৰ গৈ চাবচোন একেবাৰে উলিয়াবলৈ সুবিধা আৰু এতিয়া আমি গৈ আছোঁ ভিতৰলৈ প্ৰথমতে অকণমান পাহৰি গৈছিলোঁ আকৌ মনত পৰিল গাঁওখনৰ নাম হ'ল ভেৰভেৰী আৰু এই ভেৰভেৰী অঞ্চলটো বৰ্তমান পৰ্যটনৰ এটা কেন্দ্ৰস্থল হৈ পৰিছে আৰু বহু লোকে সংস্থাপন পাইছে এই মন্দিৰটো ইয়াত স্থাপন হোৱাৰ পৰা সেইটো এটা খুবেই ভাল কথা কোনফালেদি যাম নো শ্বুজ বিয়ণ্ড এই মন্দিৰটোৰ যিটো শিৱলিংগ মানে আপোনালোকে এই শিৱলিংগাকাৰ যিটো মন্দিৰ দেখিছে এইটো 126 ফুট ওখ আৰু সেয়েহে এইটো বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ বুলিও কোৱা হয় আৰু এইখিনিতে চাকি দিবলৈ ব্যৱস্থা কৰি দিয়া হৈছে
আৰু খুব সুন্দৰকৈ মেইনটেইন কৰিছে গোটেই পৰিৱেশটো ভণ্টি আৰু জুনুকা গৈছে আমি চাকিটো দি লওঁ ইয়াতে ভিতৰলৈ যাওঁ চাওঁ তাইক দোকানী চোৱা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা নহওঁতে আগতে এবাৰ গৈছিলোঁ তেতিয়া বনাইহে আছিল মন্দিৰটো তেতিয়া ইমান অনুমান কৰিব পৰা নাছিলোঁ কিন্তু এইবাৰ গৈ সঁচাকৈ ইমান বেছি ভাল লাগিল আৰু কিবা এক বেলেগ ধৰণৰ শান্তি লাগিলে আৰু আমাৰ টিলিকিজনীয়েতো মানুহ চোৱাত ব্যস্ত লগতে তাই এনেকৈ মন্দিৰৰ ঘণ্টা বজোৱা হয়তো প্ৰথমবাৰ দেখিছে তাই ইমান ফূৰ্তি পাইছে মানে বাৰে বাৰে আমাক সেইটো বজাবলৈ কৈ আছে আৰু আমি বজাই আছোঁ এতিয়া আমি সেৱা চেৱা কৰিলোঁ আৰু বাহিৰত প্ৰসাদ দিব বোলে বহুত মানুহ আহিছে বহি আছে দেখাই আছোঁ পূজা পাতল কৰি হোৱাৰ পিছত মানুহবিলাকে এনেকৈ অলপ সময় বহি থাকে শিৱলিংগটোৰ ছাঁত ইমান ভাল লাগে নহয় আৰু যি ধুনীয়া এটা বতাহ দি আছিল আমাৰো বহুত বহি থাকিব মন আছিল কিন্তু যিহেতু আমি গুৱাহাটীলৈ আকৌ সেইদিনাই অহা কথা সেইকাৰণে বেছি দেৰি নকৰিলোঁ কিন্তু আপোনালোকক অকণমান পৰিৱেশটো দেখাই দিছোঁ আৰু তাৰপিছত গৈ আমি দেখিলোঁ এগালমান পাৰ আৰু আমাৰ টিকলি মানে জুনুকাই একদম পাৰ খেদাত লাগিল ভণ্টিৰ কোচত উঠি আৰু এয়া মোৰ ভণ্টি হয় দেই আপোনালোকে যদি চিনি পোৱা নাই কৈ দিছোঁ ভণ্টি মোৰ লগত আহিছে আৰু তাই টিলিকিজনীক লৈ পুৰা পাৰ খেদাত ব্যস্ত চাওকচোন লৈ যা পাৰ ওচৰত লৈ যা দৌৰ লাহেকে নে নমাই নিচিনা অকণ মাটিটো টাচ কৰাই দে একো নহয় তাইক এবাৰ মাটিটো টাচ কৰাই দে এবাৰ চাৰিখন আঁতৰাই দিগদাৰহে হৈছে পাৰ মাতা পাৰ ভাল পাইছা মন্দিৰত আহি পাৰ খেদি আছো সদায় খোলা থাকে সন্ধিয়া 8টালৈকে আপোনালোকেও আহিব পাৰিব তেজপুৰৰ ফালৰ পৰা আহিলে আপোনালোকৰ বাওঁহাতে পৰিব আৰু নগাঁৱৰ ফালৰ পৰা আহিলে সোঁহাতে পৰিব আৰু বেছি দূৰো নহয় গতিকে আহিব এবাৰ পানী বটল কিমান ধুনীয়াকৈ দৰ্শন হৈ গ'ল আমাৰ আৰু আজিকালি ভিতৰত ভিডিঅ' কৰিব নিদিয়ে নাই কৰা এতিয়া যাম আৰু মোৰ নিজৰ ঘৰ নগাঁৱত যদিও নগাঁৱলৈ আজিকালি খুবেই কম যোৱা যায় কাৰণ মাহঁত প্ৰায়ভাগ গুৱাহাটীতে থাকে কিন্তু সিদিনা সময় সুবিধা মিলাৰ কাৰণে গ'লোঁ কিন্তু হাজবেণ্ড লগত এইবাৰ যোৱা নাছিলে সেইকাৰণে তেওঁক লৈ যাব পৰা নগ'ল নেক্সট টাইম ভালকৈ চাদৰ মেখেলা পিন্ধি মন্দিৰটোলৈ যোৱাৰ এটা ইচ্ছা আছে তেওঁৰ লগতে আৰু এয়া মোৰ লগত টিকলিজনী হ'ল মোৰ ভাইটিৰ ছোৱালী তাইৰ নাম জুনুকা মানে এনেই প্ৰহেলিকা আৰু লগত ভণ্টি আৰু মামনি বা গতিকে আজি আমি এই চাৰিওজনীয়ে খুব ধুনীয়াকৈ দৰ্শন কৰিলোঁ আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ আহিব আপোনালোকো খুব ভাল লাগে মন্দিৰটোলৈ আহি আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব Signing out from omgdg for today. See you in my next vlog. Till then, bye bye. Take care.